আমাৰ এইটোতে চাহ বনোৱা হ'ব এতিয়ালৈ জুই জ্বলাই হোৱা নাই ঘৰলৈ গৈ আছোঁ আমি আজি সিপাৰত খানা খাম হেল্ল' কমাকি ৰাইজ নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্লিনাজ ব্লগ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম আৰু বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে আঁকোৱালি লয় আৰু আজি মানে ভিডিঅ' বনোৱা এইটোৱে কাৰণ মানে আজি আমি খানা খাম আৰু ক'ত খাম কেনেকৈ খাম কি কৰিম আপোনালোকে চাই গৈ থাকক আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই আৰু তাৰ বাবে বেয়া নাপাব মানে টাইম পোৱা নাই যিহেতু আৰু অলপমান আমি ঠেলা নিব গৈছিলোঁ ঠেলা বিচাৰি নাপালোঁ আৰু তাকেই বিচাৰি ফুৰিছোঁ গাঁৱৰ মাজে মাজে সোমাই কৰি ক'ত ঠেলা আছে ক'ত নাই তাকে এতিয়া ভিডিঅ'টো চাই থাকক বহুত মানে ভাল লাগিব কৈ আছে তেনে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই গৈ থাকিব ফাইনেলি আমি ঠেলা পালোঁ আৰু ঠেলা পা আমি তিনিআলিলৈ গ'লোঁ তিনিআলিলৈ গৈ মানে ঠেলাই পাৰ কৰিলে আমাৰ বাইদেউ মানে আমি কিবা বিলৰ কাষৰ পালোঁহি এতিয়া আমি গৈ আছোঁ বৰ্তমান খানা খোৱা ঠাইলৈ আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো বাইদেউ কেইজনী কি হ'ল হা $2,000 years later. আমি পাৰ কৰিলে আমাৰ পাগজ আৰু ছোৱালী হাই নিয়মা কাষীয় বোলে ছোৱালীজনী নিয়ামা নে নাইমা আছিল চাগে ন হাই কোৱা আমি মানে পাৰ্মিশ্যনৰ কাৰণে ইয়াত ৰৈ আছিলোঁ আৰু ফাইনেলি পাৰ্মিশ্যন দিলে পাগজৰ আমি বাহিৰতে আমাৰ মাংস চাংস থৈ দিছিলোঁ এতিয়া আমি লৈ যাওঁ ন জানো ঠেলাখন চাওক আপোনালোকে একদম আগতকৈ বহুত পৰিণত হৈ গ'ল মই বহুত দিন অহাই নাই বাবু হাই দে আকৌ বডি বিল্ডাৰ আমাৰ বডি বিল্ডাৰ প্লেয়াৰ অঁ যাবি শিপাৰলৈ এই আমাৰ পেডেলিং কৰি আমি শিপাৰলৈ গৈ আছোঁ আমি আজি শিপাৰত খানা খাম ভাবিছিলোঁ ইফালে খাম বুলি ইপাৰতে মই ছাৰহঁত আছে সেইখিনিত এই বাহঁত আৰু এবাৰ আহিব চাগে ইহঁতে একদম পূৰা পেডেলিং কৰি আছোঁ এয়া চাব পাৰে আপোনালোকে একদম শিপাৰত খাম আপোনালোকে চাই থাকক সেইকাৰণে ভিডিঅ'টো পূৰা আমেজিং হ'ব গৈ আছে এয়া আমাৰ কিছু বাইদেউ আমাৰ ধুনু বাইদেউ চাওঁ মুখখন এয়া এইফালে এইয়া আমাৰ বডি বিল্ডাৰ এইফালে টুকটুকি আমি আহি পাই গ'লোঁ শিপাৰ ঐ এটাই বাজিব এতিয়া আমি কি খানা খাম আজি হা বগৰীৰ তলত বগৰী খাই খাই কেনেকৈ কৈ নানামিবি ৰ এনেকৈ আমি পৰিম 2,000 years later. একদম পুৰা ৰেডি কৰি আছে
আমাৰ এইটোতে চাহ বনোৱা হ'ব এতিয়ালৈ জুই জ্বলাই হোৱা নাই নেমা হুই হুই এফালে চোৱা কি কৰি আছ এয়া আলু ধুই আছে আমাৰ বিলৰ পানীত কেইটা আকৌ আহি আছে গৈছে কৰি আছে 2,000 years later. আমাৰ নহৰু ধুওঁতে এয়া পানীত উতৰি গ'ল আমাৰ এই দাদাই আনি আছে আমাৰ দাদাটোৱে দাদা চা নকৰি কেইটা এইয়া নহৰুবিলাক বনাই ধৰিছে ধৰিব পৰা নাই চাগে এইয়া বগা বগা দেখিছে গাইছে আমি এনে ফুৰিবলৈ আহিছোঁ আপোনালোকে চাওক আৰু ব'টিং মানে ব'টখন ইমান ভালকৈ ঘূৰাব নাজানো এয়া চাওক উল্টা পোলা ঘূৰাই আছোঁ আৰু এই বাইদেউ দুজনী আহিছে পূৰা আৰাম কৰি কৰি সেইফালে বাহঁতে বনাই আছে আৰু এইফালে আমি ধুনীয়াকৈ আহি আছোঁ ইমান ভালকৈ নাজানো ঘূৰাই ঘূৰাই কিছু হাই বেছি গৈছে এনেকৈ ধৰি ৰাখছি ভাল লাগে সুধিবা বেলেগ পজি আছে এয়া প্ৰেক্টিচ কৰি আছে পুৰা ব'টিং কৰি আছে বাইকিং প্ৰেক্টিচ চলি আছে আৰু ইফালে আমাৰ খানা বনাই কৰি ৰেডি হৈ গ'ল সেই গাইছ আমাৰ খাইবোৰ একদম হৈ গ'ল এতিয়া আমি ৰিলচ বনাব ওলাইছোঁ আৰু এইফালে আমাৰ বেট জমনি হৈ আছে পূৰা হাঁহি কৰি আৰু এইফালে পূৰা প্ৰেক্টিচ হৈ আছে প্ৰেক্টিচৰ টাইম আমি খাওঁতে আজি 3টা বাজি গ'ল বৰ্তমান এতিয়া খাই বৈ গ'ল আৰু এই ৰিলচ কেইটামান বনালোঁ এনেই বনাই আছিলোঁ 2,000 years later. Hey guys! আৰু মোৰ বেটাৰীটো ল' হৈ গ'ল তাতে আৰু বহুতখিনি ভিডিঅ' কৰা নহ'ল মানে বহুত এনজয় কৰিলোঁ আজি সেইখিনি ভিডিঅ' কৰা নহ'ল সঁচাকৈ মনটো বহুতে বেয়া লাগিল সেইখিনি কেপচাৰ কৰিব নোৱাৰিলোঁ তাকে সেইখিনি আৰু আজি ইমানেই ভিডিঅ'টো আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবতো আজিলৈ ইমানে আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ পাই আছোঁ বাই